আজি বিশ্বকৰ্মা পূজা, তুমি বিশ্বকৰ্মা পূজাৰ ওপৰত কি ক'বা? বিশ্বকৰ্মা পূজাত কি আৰু মানে ভাল লাগিছে। আজি যিহেতু বিশ্বকৰ্মা পূজা, সেয়ে আজি বনাবলৈ ওলাইছে এটা নতুন ভ্লগ। মই ব্লগাৰ আমি আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভ্লগটোলৈ। ত' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি গৈ আছোঁ এতিয়া নামঘৰৰ পৰা সামগ্ৰী কিছুমান আনিবলৈ। ত' আমি নামঘৰলৈ গম পালোঁ যে নামঘৰত সেই সামগ্ৰীবোৰ নাই। সেয়ে আমি ওচৰৰ মানুহ এঘৰত বোলে সকাম হৈছিলে তাত আছে, ত' আমি তাৰ পৰা আনিবলৈ গৈছোঁ। আমি লৈ আহি আছোঁ সেই বাচন বৰ্তনবোৰ। ত' এতিয়া আমি ফুলাংগো বেলুন, লৈ বেলুনৰ পেকেট। আমাৰ ইয়াত বেলুন ফুলোৱা চলি আছে। কালি যে কৈছিলোঁ মই ৰভা ইয়াৰ কথা, ত' এইখন চাওক আমাৰ ৰভা। এইফালে প্ৰসাদৰ বাবে ফল ফুলোৱা কাটা হৈ আছে। এইফালে মাহ প্ৰসাদ ধুই আছে, এইফালে আকৌ চাউল ধোৱা হৈ আছে। এয়া পূজাৰ বাবে পুৰোহিতে সকলোবোৰ ঠিক ঠাক কৰি আছে, পূজা হ'ব এতিয়া আৰু। বৰ্তাই খিচিৰি বনাই আছে। এয়া খিচিৰি বনোৱা হৈ আছে, উতলি আছে। এয়া পূজাৰ বাবে ঘট ঠিক কৰি আছে, ঘটত ফুট আঁকি আছে। এয়া মানে পূজা হ'ব এতিয়া আৰু সকলোবোৰ ঠিক ঠাক কৰিছে আৰু হ'ব এতিয়া। চাওক মোৰ চাইকেলত এয়া মালা লগাই দিলোঁ, বঢ়িয়া লাগিছে ন? এইটো হৈছে অন্নপূৰ্ণা ঘিউ, বেষ্ট ঘিউ, মোৰ ফেভৰেট হয়। এইটো ৰুটিৰ লগত খাব, আপুনি অমৃতৰ নিচিনা পাব। এয়া পূজা হৈ আছে। এয়া মোক খবলৈ ফুট দিবলৈ দিলে, এয়া খুৰাহঁতক লগাই দিলোঁ, এয়া আইতাকো লগাই দিছোঁ। এয়া ঘৰৰ দুৱাৰ দলিটো বিশ্বকৰ্মা বাবাৰ ফুট এটা দি দিলোঁ। এয়া পূজা শেষ কৰিছে আৰু আমাক সেৱা এটা কৰিব দিলে। প্ৰসাদ খাই আছোঁ, এয়া পায়স। এইফালে প্ৰসাদ খাই আছে। এয়া আমাক খিচিৰি দিছে, ৰাতিপুৱা বহুত ভোক লাগি আছে। এতিয়া খিচিৰিকে খাই দিওঁ, লঘোণে আছোঁ যে। বিশ্বকৰ্মা পূজা শেষ হ'ল, খিচিৰি খালোঁ।